हेलो गाइज की खबर आपनलोকৰ आशा ৰাখিছোঁ সবৰে খবৰ ভাল। একচুয়ালি আজি হল হোলিৰ প্ৰথমটো দিন। হোলিৰ প্ৰথমটো দিনত ইয়াত কি হয়, হোলিৰ দহন বুলি কয়। দহন মানে আমি যেনেকৈ মেজি চেজি বনাওঁ বা ভেলাঘৰ বনাওঁ, ইয়াতো মুম্বাইতো তাৰমানে সৰুকৈ মেজি নহ'লে ভেলাঘৰৰ নিচিনা খৰি চৰি দি বা ধান খেৰ কাঠ কিবা কিবি চব দি পেলাই, মই প্ৰথমতে দেখাই দিছোঁ ঢকুনা এইবিলাক দি পেলাই এটা বনাই ধুনীয়াকৈ সৰুকৈ মঠৰ নিচিনা মানে ভেলাঘৰ বা পুঁজিৰ নিচিনা সেইটো জ্বলাব। আজি তাৰমানে এইটো হোলীৰ দহন বুলি কয়। তো হোলীৰ দহনটো কেনেকুৱা আৰু দেখাম আৰু তাতে তাৰমানে মানুহে আহি পূজা কৰে, নাৰিকল চাৰিকল দিয়ে আৰু কিছুমান মিঠ আছে। মিঠ মানে কেনেকুৱা মানে আগে মই পাৰ হৈ লওঁ, অলপ গাড়ী বহুত আছে, ঠিক আছে। অলপ দেৰিকৈ কথা পাতি আছোঁ কাৰণ বহুত নইজ হ'ব। ইয়াত একচুৱেলি হোলীৰ দহন বুলি যিটো ক'লোঁ মই, ইয়াত কিছুমানে খৰি চৰি দি পেলাই জুই জ্বলাইছে ন, পূজা পাতি কৰি আছে মানুহে। বহুত গৰম। ইয়াতো আমাৰ অসমৰ নিচিনা তিল চিল দলিয়াই, চাউল দলিয়াই ন, এইটোৱে হোলীৰ দহন বুলি কয়। আমি কিন্তু গাঁৱত কৰা নাছিলোঁ, না কিছুমানে কৰিছিল যদিও নাজানো মই। আৰু মিঠ বুলি কওঁতে কি মিঠ নহয়, আচলতে মানুহৰ বিশ্বাস। আৰু বিশ্বাস কেনেকুৱা, আপোনাৰ ঘৰত যদি কিবা অমংগল হৈছে, কিবা শ্ৰাপ আছে বা কিবা বেয়া বস্তুৰ প্ৰভাৱ আছে ন, সেইবিলাক আঁতৰৰ কাৰণে কি কৰে, নাৰিকল লৈ আহে, আহি পেলাই ইয়াত দিয়ে, তাৰমানে দান কৰে নাৰিকলটো। আৰু তাৰমানে ইয়াত সেৱা লৈ পেলাই মানুহে কয় আৰু যাতে আমাৰ অমংগল দূৰ হয় বা আমাৰ যি শ্ৰাপ আছে সেইবিলাক দূৰ হয়, ভৱিষ্যতে যাতে ভাল হয়, সেইটো মানুহৰ বিশ্বাস। সেই বিশ্বাসটোৰ কাৰণে মানে হোলীৰ দিনত দহন কৰে আৰু অমংগল বস্তুবিলাক, যি বেয়া বস্তু আছে, ঠিক আছে। ৰাস্তাতে হৈছে না, মানুহৰ অলপ হেৰি হৈ আছে, কি বুলি কয়, কোলাহল অলপ হৈ আছে, গাড়ী চাড়ী আহি থাকে চব, সেয়ে হোলীৰ দহন আৰু। आशीर्वाद लो। ये मेरा दोस्त है लाडो जी, মানে মোৰ বন্ধু আৰু। ঠিক আছে, এতিয়া অলপ যাই আছোঁ আগৰ পিনে আৰু কথা পাতি আছোঁ, হয়নে? সেইটোতো হৈয়ে থাকিব, দহনটো টাইম লাগিব। মুম্বাইত মানে খোজকঢ়াটো বহুত মুস্কিল, চাৰিওফালে চাব লাগে, চাৰিওফালৰ পৰা গাড়ী আৰু মাজ ৰাস্তাতে পৰিছে, জাগাই নাথাকে ইয়াত, গম পাইছে? তো গাইজ সেইটোৱে আৰু হোলীৰ দহন আৰু এনেকৈ বহুত ঠায়ে ঠায়ে হৈ থাকিব ন। মই যিটো এৰিয়াত থাকোঁ তাতেওতো বহুত হয়। পাৰিলে যদি মই যাই পাওঁ মই দেখাম বস্তুটো। এতিয়া মই অলপ তাৰমানে কি লক্ষণৱালা বেক ৰোডৰ পিনে আহিছোঁ, অলপ ৱাক আউট কৰিব ন, অলপ এক্সাৰচাইজ কৰি লওঁ, কাৰণ দিনটো ঘৰতে আজি থাকিলোঁ, প্ৰায় আজি ছুটিৰ নিচিনাই, কাম নাছিল একো। চ' এতিয়া অলপ ৱাক আউট কৰোঁ, তাৰপিছত যাই আৰু যদি পাওঁ হোলীৰ দহন বা তেনেকুৱা ধৰণৰ বস্তু দেখাই দিম, ঠিক আছে। আৰু কালিতো মেইন হোলী হ'বই ন, কালি ৰং চঙেৰে যিটো খেলে সচৰাচৰ, সেই হোলীটো কালি হ'ব ইয়াত। তো কালিও মই পাৰিলে আপডেট দিম, ভিডিঅ' এটা বনাম, ঠিক আছে। এই বস্তুটো চিনাকি লাগিছিলে, হয়নে? চবতে পায় একচুৱেলি আজিকালি, ৰাস্তাৰ কাষে কাষে, অসমতো পায়, ইয়াতো পায়, চবতে। চলো আগে যাই থাকোঁ। আৰু মোৰ ভিডিঅ'বিলাক প্ৰায় ৰাতিয়ে হৈছে, কাৰণ দিনত কাম চাম চলি থাকে মোৰ। তো ৰাতি এনেকৈ সময় পাওঁ অলপ গধূলি 5টা মানৰ পিছত, অলপ ঘৰত আহি ৰেষ্ট চেষ্ট কৰি তাৰপিছত ওলাই আহোঁ আৰু 6:30, 7টা, 7:30 মানত। আজিতো দেৰিয়ে হ'ল। আৰু মোৰ যিটো হিন্দী চেনেল আছে, হিন্দী চেনেলটো লাইক কৰিব, তাতে মোটামুটি ডেইলি ব্লগ বা মই ক'ৰবাত ট্ৰেভেল কৰিলে সেই বস্তুবিলাক আহি থাকে, ঠিক আছে।
অলমষ্ট মই আহি গ'লোঁ লোখণ্ডৱালা বেক ৰোড আৰু ইয়াতো হৈ আছে হোলীৰ দহন সব বিল্ডিঙৰ তলে তলে বা ছ'চাইটিত এইবিলাক থাকিবই প্ৰায় ইয়াত মোৰ খালি এটা দুটা প্ৰব্লেম হৈ আছে প্ৰব্লেম এনেকুৱা যে মই অনবৰত হিন্দীয়ে কৈ থাকোঁ নে ইয়াত হিন্দী কওঁতে মাজতে অসমীয়া কৈ থাকোঁতে হিন্দী শব্দ আহিয়ে যায় বা হিন্দী লাইন এটা আহিয়ে যায় এনেকুৱা প্ৰব্লেম এটা হৈ আছে কেতিয়াবাতো মই পাহৰিয়ে যাওঁ মানে ভাষাটো ক'ত পাহৰি যাম আমাৰতো মাতৃভাষা কিন্তু কি হ'ল তাৰমানে কি হিন্দীত কৈ থাকোঁ কেতিয়াবা ব্লগটো ষ্টাৰ্ট কৰি দিলে মানে কি মই হিন্দীত ব্লগ বনাই থাকোঁ নহয় তেনেকুৱা হৈ যায় হিন্দীতে কৈ আছোঁ লাষ্টত মনত পৰে আৰে ইয়াৰ এইটোতো অসমীয়া ব্লগ বনাই আছোঁ মই মানে এই প্ৰব্লেমটো হৈ আছে মই এইকাৰণে ক'লোঁ এইখিনি কথা এইমাত্ৰ মই বনাই থাকোঁতে মোটামুটি আধা মই হিন্দীতে কৈ শেষেই কৰি পেলালোঁ তাৰপিছত মনত পৰিছে যে এইটো অসমীয়াত বনাই আছোঁ মই ব্লগটো ঠিক আছে এই প্ৰব্লেমটো হৈ থাকিব মাজে মাজে সেইকাৰণে কেতিয়াবা অসমীয়া ব্লগটোত কিছুমান বস্তু আধা অধৰুৱা পায় মানে মিলাবই নোৱাৰোঁ মই হিন্দীত কৈ শেষ কৰি দিলোঁ গুচি গ'লোঁ ঘৰত এডিটিং কৰিলোঁ চাওঁ যে নাই অসমীয়া লাইনেই নাই ঠিক আছে ট্ৰাই কৰিম এনেকুৱা নহয় যাতে চ' মুম্বাই ষ্ট্ৰীট ফুডৰ কাৰণে বহুত বিখ্যাত দেই কিন্তু য'তে ত'তে ষ্ট্ৰীট ফুড যিকোনো খাব পায় মুম্বাইতো কিছুমান আছেই ফেমাছ বৰা পাও সমোচা পাও কান্দা ভুজিয়া এইবিলাক কয় তাৰমানে এই পিঁয়াজৰে সেই বেচন লগাই পেলাই বনাই বঢ়িয়াকৈ বৰা পাও বুলি ক'লে আমাৰ তাৰে আলু চপ আৰু আমাৰ অসমৰ ভাষাত এইবিলাক বস্তু এভেইলেবল আৰু যিকোনো আজিকালিতো ম'ম'জ কিবা কিবি চব ন ঠিক আছে চ' আহি গ'লোঁ ইয়াত আধা ঘণ্টামান এক্সাৰচাইজ কৰোঁ আধা ঘণ্টা 40 মিনিটমান তাৰপিছত যামগৈ ঘৰত হে ন তাৰপিছত ওচৰে পাজৰে যদি হোলীৰ দহন আছে দেখালোঁ যদি নাই অলপ আছোঁ লগত ঘূৰিলোঁ ফুৰিলোঁ ন ঠিক আছে চলো ভাগৰ লাগি গ'ল ইয়াৰ আৰু অলপ আছে তাৰপিছত যাই আছোঁ ঠিক আছে লোখণ্ডৱালাত হৈ আছে একদম ডাঙৰ হোলীৰ দহন মিউজিক বাজি আছে ছিংগাৰ আহি আছে बैठो इसको खाते हैं थोड़ा प्रसाद है ठीक है तो ইয়াত অলপ কিবা কিবি খালোঁ প্ৰসাদ এতিয়া ঘৰত যাওঁ ঠিক আছে আৰু মোৰ বেটাৰী ফালে শেষ গ'ল মোবাইলৰ চ' হেপী হোলী সবকো দোকান লগাই আছে চ' এতিয়া যাই আছোঁ ঘৰত ঠিক আছে পিছত লগাম